ইউটিউব চেনেল এক্সকিউজ মি অসম বহুত দিনৰ মূৰত মানে কেইদিনমানৰ আগত শিৱবাৰী ব্লগ এটা দি গৈছিলোঁ আপোনালোকক আৰু আপোনালোকে উপভোগ কৰিলে চাগে। তো আজি আপোনালোকৰ এটা ভিডিঅ' দিবলৈ গৈ আছোঁ। সেই ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। সেই ভিডিঅ'টো আজি এজন ইউটিউবাৰক লগ কৰিবলৈ গৈ আছোঁ আৰু এতিয়া ডিমৌলৈ যাম আৰু সেই ইউটিউবাৰজনক লগ কৰিম। তেওঁৰ নাম হৈছে পৰমানন্দ গগৈ। তেওঁ প্ৰেংক বনায় আৰু তেওঁক পৰমানন্দ বুলি ক'লে হয়তো আপোনালোকে চিনি নাপাব পাৰে। নমতা বিয়া খাবলৈ যোৱা ল'ৰাক আজি মই লগ কৰিম ফাইনেলি আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, শ্বেয়াৰ কৰা নাই চেনেলটো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ যে মই যাওঁ ডিমৌ আৰু মোৰ ঘৰ ডিমৌ গাঁৱলৈ যাবলৈ ওলাইছোঁ। তো আজি যিজন ইউটিউবাৰক লগ কৰিবলৈ যাম সেইজন তেওঁৰ ঘৰো মানে ডিমৌতে হয়। তেওঁক ডিমৌত চাৰিআলিত লগ কৰিম বুলি ভাবিছোঁ। তো মোৰ কাপোৰ চাপোৰ অলৰেডি পেক কৰা হৈ গ'ল আৰু একদম পূৰা পেক কৰি থৈছোঁ আৰু এতিয়া যাব লৈছোঁ ডিমৌলৈ। তো বলকচোন ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দেই। বেগটো লৈ লওঁ এবাৰ আৰু বেগটো ফটা আছে মানে মই চোৱাই নাই। যিকোনো আহোঁতে চাগে ফাটিলে অলপ, একো নাই, ঘৰলৈহে যাম। ৰখি আছোঁ এতিয়া বাইপাছৰ ওচৰত ই ৰিক্সা এখনলৈ, মানে ই ৰিক্সাখন আহিছে, ৰখাই দিওঁ অলপ। দাদা যাব নি? ষ্টেচন চাৰিআলি বেগটো থৈ ল'লোঁ অলৰেডি। আৰু এইটো হৈছে বাইপাছ। এতিয়া মই বৰ্তমান গাড়ীত উঠি ল'লোঁ, ডিমৌলৈ গৈ আছোঁ। তো এতিয়া অলপ আগত মোক ফোন কৰিছিলে পৰমাদাই আৰু পৰমাদাক লগ কৰিমগৈ বুলি কৈছিলোঁ আপোনালোকক। তো বলকচোন যাওঁ ডিমৌ। ফাইনেলি পাই গ'লোহি মই আমাৰ প্ৰেংক কৰা পৰমাদাক, আৰু দেখাব বিচাৰিছোঁ পৰমাদাক এবাৰ। এই আমাৰ পৰমাদা। নমস্কাৰ, ভাল লাগিলে ভাইটিক লগ পালোঁ আৰু ৰখি আছিলোঁ ভাইটিৰ কাৰণে। মই বহুত সময় ৰখিলোঁ, কিন্তু মই মানে আচলতে আজি মই ডিমৌত আহিছোঁ, চাৰিআলিলৈ আহিছিলোঁ। তো আপোনাৰ এই কুকুৰটো অলপ মানে বেমাৰ হৈছিলে, তাকে মই দেখাবৰ কাৰণে আহিলোঁ। তাৰপিছত ভাইটিয়ে ফোন কৰিলে বোলে গৈ আছিলোঁ। মই ৰখি গৈ আছোঁ ভাইটিৰ কাৰণে। আহিব পোৱাহি নাই। ভাল লাগিল লগ পাই। আৰু পৰমাদা গাড়ীত বহি আছে এতিয়া, আৰু পৰমাদা সৰু কুকুৰ পোৱালি এটা আনিছে। নামটো কি পৰমাদা? বিকি নাম দিছে। আৰু এবাৰ আপোনালোকক দেখাব বিচাৰিছোঁ, পৰমাদাৰ সৰু কুকুৰ এটা আছে, মানে এইটো এনে শুই আছে আৰু নাম দিছে বিকি। বহুত ধুনীয়া দেখিবলৈ। বিকি চাইছে এবাৰ, বিকি। এতিয়া ভাইটিক লগ পালোঁ, বহুত ভাল লাগিলে। ভাইটিটো আহিছে একদম শিৱসাগৰৰ পৰা আহিছে, এতিয়া বহুত ভাল লাগিলে। থেংক ইউ ছ' মাছ। আৰু মোৰ ভিডিঅ' চাওঁ বুলি কৈছে, থেংক ইউ, চাই থাকিবা তেনেকৈ। মজা ভিডিঅ' বনাই আমাৰ পৰমাদাই। আৰু মই বিয়া ভিডিঅ' চালোঁ, আৰু যিমান পাৰে আপোনাৰ এইটো কি নমতা বিয়া খাবলৈ যায় আৰু ভাল লাগে পৰমাদাৰ এই ভিডিঅ'বোৰ চাই পেলাই।
থেংক ইউ চাই থাকিবা আৰু যিসকলে চাই আছে ভাইটিও ধুনীয়া কাম কৰি আছে আপোনালোকে এটা ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভাইটি ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকে চাব ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়া মানে আগুৱাই যাব পাৰিব তেওঁলোকে ষ্টাৰ্ট কৰিছে ন আগৰ ভাইটিয়ে ভিডিঅ' দি আছিলে কিন্তু লাহে মাজতে মানে কিবা প্ৰব্লেম হ'ল কিন্তু এতিয়া আকৌ দিব ষ্টাৰ্ট কৰিছে আপোনালোকে ছাপোৰ্ট কৰক ইমান ধুনীয়া ল'ৰা দিছে নে বগা চগা ল'ৰা কি লাগে হে আমিহে কোলা মোলা একদম আৰু আপুনি বগা আছে আমাৰ দাঁত দিয়া বাহিৰে বেলেগ চবেই আমাৰ কোলা একদম দাঁত দিয়া দাঁত দিয়া তাতে মোৰ প্লাষ্টাৰ কৰা হয় গম পোৱা নাই মোৰ একেটা অৱস্থা তাত প্লাষ্টাৰ কৰা হয় মোৰ তাতে উপায় নাই বাকী ভাইটিক লগ পাই বহুত ভাল লাগিলে থেংক ইউ ছ' মাছ অহাৰ কাৰণে ইমান দূৰৰ পৰা থেংক ইউ তো পৰমাদাক লগ পাই বহুত ভাল লাগিলে পৰমাদাৰ ভিডিঅ'বোৰ চাওঁ ভাইৰেল পিজি আৰু মই আটাইতকৈ পৰমাদাক এটা কথাই ধন্যবাদ দিব বিচাৰিছোঁ হিম্মতেৰে তেওঁ প্ৰেংক বনায় সঁচা কথা মোক আমাৰ অসমত ইমান প্ৰেংকাৰ ইমান ভাল দেখা নাই যিকে নহওক চাওঁ কিছুমানৰ কিন্তু পৰমাদাৰ ভিডিঅ'টো বেছি চাওঁ বাকী কি কয় মই নাজানো সেইবোৰ কথা কিন্তু পৰমাদাৰ ভিডিঅ'টো ইমান ধুনীয়াকৈ বনায় হিম্মতেৰে বনায় নিজৰ কি ক'ম আৰু থেংক ইউ ভাল লাগিছে তোমাৰ কথাখিনিতে বুজি পাইছোঁ মই ভাল লাগিলে বোলো থেংক ইউ ছ' মাছ এনেকৈ ছাপোৰ্ট কৰি যাওঁ বুলি আশা ৰাখিছোঁ ফাইনেলি গাইজ মই পৰমাদাক লগ পালোঁ এতিয়া পৰমাদা গুচি গ'ল ঘৰলৈ নিজৰ ঘৰলৈ এতিয়া ময়ো যাওঁ নিজৰ ঘৰলৈ বুলি তো গাড়ীখন আমাৰ যিখন গাড়ী গাঁৱলৈ যোৱা গাড়ীখন তো গাড়ীখনৰ ওচৰলৈ যাওঁ আছে নাই চাওঁ গাড়ীবোৰ ফাইনেলি আমাৰ গাঁৱলৈ যোৱা গাড়ীখন পাই গ'লোঁ এইখন ৰখি আছে বৰ্তমান আৰু ইয়াত উঠিমগৈ আৰু যাম গাঁৱলৈ ফাইনেলি মই উঠি ল'লোঁ আমাৰ গাঁৱলৈ যোৱা গাড়ীখনত আৰু পানী বটল এটা লৈ লৈছোঁ মানে বহুত পিয়াহ লাগিব পাৰেতো তো এতিয়া যাওঁ গাঁৱলৈ বুলি আৰম্ভ কৰোঁ যাত্ৰা ঘৰ পালোহি মই আমাৰ গাঁৱলৈ মানে আমাৰ গাঁওখন পালোহি তো এতিয়া যাওঁ ঘৰৰ ভিতৰত সোমাই ফাইনেলি ঘৰ আহি পালোহি মই তো এতিয়া যাওঁ ভাতকেইটা বাঢ়ি থৈছে ভাতকেইটা খাই লওঁগৈ আমাৰ ৰিয়ান বেটা হাঁহিছে যে ফাইনেলি গাইজ ভাত চাত খাই উঠিলোঁ আৰু ঘৰো পালোহি কাপোৰ বদলি কৰিলোঁহি তো ভিডিঅ'টো যিসকলে ভাল পায় তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে তো প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু পৰমাদাক লগ পাই ইমানেই ভাল লাগিলে ইমান ফ্ৰী তেওঁ আৰু ওচৰত গৈ মোৰ ভইচৰ কপি গৈছেগৈ তেওঁ মানে ওচৰত লগ পায় তো আজি ইয়াতে ভিডিঅ'টো সামৰি বুলি ভাবিছোঁ তো প্লিজ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু লাইক ডিছলাইক কমেণ্টো কৰিব কেনেকুৱা পালে ক'ব ভিডিঅ'টো চাই আৰু ইয়াতে ভিডিঅ'টো সামৰি বুলি ভাবিছোঁ আৰু টাটা আৰু বাই বাই